গুড মৰ্ণিং বন্ধুসকল। ফাইনেলি আমাৰ ককায়ৰ যিটো অপাৰেশ্যন হ'বলগীয়া আছিল আজি হ'বহি। ককায়েকক নতুন কাপোৰ পিন্ধাই ৰেডি কৰি দিলোঁ আৰু নাকতো পাইপ লগোৱা হ'ল। এতিয়া আমি যাওঁ অপাৰেশ্যন থিয়েটাৰলৈ। তো বন্ধুসকল, অপাৰেশ্যন থিয়েটাৰত আহি ককাই যেনেকুৱা পেট বিষ হৈ আছে তেনেকৈ আছেহি আৰু যিমানখিনি এইটো ঔষধ লাগে বুলি কৈছিলে চব লৈ আহিছোঁ। এতিয়া বেডটোত দেখিছে নহয়, কোনো নাই। কেলৈ আমাকে প্ৰথম পঠিয়াইছে, খালি আমাৰ অপাৰেশ্যনটো অলপ হেভি আছে বুলি ডক্টৰে কৈছে, সেইকাৰণে চবচে প্ৰথমেই আহিছোঁ। এতিয়া আহিলৈ আমি ইয়াত অলপ 2 ঘণ্টামান ৰোৱাৰ পিছত ডক্টৰে আমাৰ ককায়েকক অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'লহি। সেই আগত আছে আৰু এতিয়া ডক্টৰে 2-3 ঘণ্টাৰ পিছত ডক্টৰে কৈছে অপাৰেশ্যন ছাকচেছ হ'ল। তো আকৌ আমি ককায়েকক লৈ আহিলোঁ। এয়া চাওক ককায়েকৰনো কেনেকুৱা অৱস্থা হৈছে তাকে অলপ আপোনালোকক দেখুৱাই দিওঁ। আমাৰ ককায়েকৰ এতিয়ালৈকে ইমান চেঞ্জ অহা নাই। মাতিলে খালি কিৰণ ৰায় বুলি মাতিলে মাতটো দিয়ে, জিভাটো উলিয়া বুলি ক'লে উলিয়াই দিয়ে। আৰু ক'তনো কেনেকৈ কি অপাৰেশ্যন হ'ল আপোনালোকক অলপ দেখুৱাই দিওঁ। আমাৰ 3টা অপাৰেশ্যন হৈছে বুলি ডক্টৰে কোৱা হৈছে। এইবোৰ দেখিছে নহয়, ফেটি লিভাৰ ইনফেকশ্যন আৰু গল ব্লাডাৰ ষ্ট'ন আৰু পায়খানা নলীটো এইফালে উলিয়াই দিছে বুলি কৈছে। এইটো হৈ গ'ল আমাৰ ফেটি লিভাৰ ইনফেকশ্যন ডক্টৰে কৈছিল, আৰু এইটো হৈ গ'ল আপোনাৰ 1 নম্বৰটো গল ব্লাডাৰ ষ্ট'ন। এতিয়া ইয়াক লেবৰেটৰীলৈ লৈ যাবলৈ বুলি কৈছে আৰু মই লেবৰেটৰীত গৈ সুধিলোঁ যে এই বস্তুটো কিমান দিনৰ ভিতৰত ৰিপৰ্ট আহিব। তো ডক্টৰে কোৱা মতে কৈছে 15-20 দিন লাগিব। ৰিপৰ্টটো কি আহিব আমি নাজানো,